হাই হেল্ল' নমস্কাৰ গাইজ মানুহবোৰ অসমবাসী ৰাইজ আজি আমি যাবলৈ ওলাইছোঁ শংকৰদেৱ সংঘৰ অধিৱেশন চাবলৈ যিহেতু আমাৰ অঞ্চলতে পাতিছে আপোনালোকে কোন কোন চাবলৈ আহিছে কমেণ্ট কৰি জনাবচোন আমি আহি পাই গ'লোহি এয়া ধেমাজি জিলাৰ নেতৃত্বত আছিল এদল শিক্ষাৰ যোগে আজি আপোনালোকৰ সন্মুখত বৰগীত পৰিৱেশন কৰাৰ এটা যি সুন্দৰ প্ৰচেষ্টা হাতত ল'লে আমি তেখেতলৈ কৃতজ্ঞতা জনাইছোঁ আৰু মানপত্ৰ ভাগ আমি আদৰণি সমিতিৰ বিষয়ৰ বাবে তেখেতক অৰ্পণ কৰিবলৈ সেৱা ধৰিলোঁ ইয়াৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ এইফালে মামি অকণমান বতৰটো যদিও ঠাণ্ডা তথাপিও কিন্তু আপোনালোকে হাত চাপৰি বজোৱাত কিন্তু এইখিনি ৱাটাৰফল দেখাইছে এয়া ৱাটাৰফল চাই লওক আপোনালোকে ৱাটাৰফল বহুত ধুনীয়া এইবিলাক ইমান ধুনীয়াকৈ সজাই দিছে এইফালে মা পৰা ব্লকত বিজি ময়ো এতিয়া এয়া আমি যিমান পাৰোঁ চেষ্টা কৰিম গামোচা গামোচা আৰু এইফালে মাকু গামোচা আৰু মাকু আমি এতিয়া গ্ৰন্থমেলাৰ ফালে আহিছোঁ ফুল এইবিলাক ফুল গোটেইখিনি ফুল এইবিলাক কাপোৰ ফুলি লাগে কিমান ডাঙৰ ফুল লাগে নে ৰাতি হ'লে এইবিলাক অসমীয়া গহনা ন এইবিলাক এইটো কি মাদুলি 100 কোনবোৰ 100 যিকোনো হ'লে 100 তেতিয়াহ'লে চাব পাৰিবা চাই লওক মেখেলা চাদৰ শুৱালকুছিৰ মেখেলা চাদৰ এইবিলাক মেলি চাম এইবোৰ এনেকুৱা খাওঁ মানে এইবিলাক ভাল লাগিছে তলৰ এয়া চাকি চাকি চব ফটোবিলাক এনে গ্লাছত আছে ন এইবিলাক গড় নালাগে এনে মহাই মহাই যা আমাৰ ভণ্টিলে চাইছোঁ এইবিলাক বেছিকৈ সৰু নিচিনা